জৰিয়াত ৭২তম স্বাধীনতা দিৱস উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনা জৰিয়া বজাৰত স্বচ্ছতা অভিযানত অংশ লয় ৰূপহী ৰাজচক্ৰ বিষয়া দৰ্শনা চেতিয়াই। জৰিয়া বজাৰখন পৰিষ্কাৰ কৰাৰ লগতে দোকানীসকলক বজাৰখন চাফ চিকুণ কৰি ৰাখিবলৈ আহ্বান জনালে বিষয়াগৰাকীয়ে। বজাৰখন চাফা কৰি লগতে আমি যিমানখিনি বজাৰ আছে দোকানৰ তেওঁলোককো আমি জনালোঁ যাতে তেওঁলোকে প্ৰত্যেকখন দোকানৰ সন্মুখত একোটাকৈ ডাষ্টবিন ৰাখে আৰু পেলনীয়া সামগ্ৰীবিলাক যাতে ৰাজহুৱা স্থানত নেপেলায়। এতিয়া বাকীখিনি মই কিছু দোকানত গৈ নিজে অনুৰোধ কৰিছোঁ আৰু বাকীখিনি দোকানক অনুৰোধ কৰিবলৈ মই বজাৰ সমিতিক দায়িত্বটো দিম। যেহেতু অহাকালি 15 আগষ্ট দিব গোটেই একেলগে আয়োজন কৰিছে, কিমান মানুহৰ এটা প্ৰস্তুতি চলাইছে? কিমান মানুহ? আমি ভাবিছোঁ এইবাৰ বহুতখিনি ৰাইজ গোট খাব মানে আমাৰ আৰু আমি মানে নিজাববীয়াকৈ অনুষ্ঠান এইবাৰ হাতত লৈছোঁ, যিহেতু এইবাৰ NRC কামৰ পৰা অলপমান অব্যাহতি পাইছোঁ। চ' সেইকাৰণে অলপ প্ৰচেষ্টা এটা চলাইছোঁ যাতে অলপ নতুন ৰূপে আমাৰ ৰূপহী ৰাইজক যাতে ভৱিষ্যতে অনুপ্ৰেৰণা যোগাব পাৰোঁ। আমাৰ দেশৰ কাৰণে যিখিনি তেওঁলোকে ৰাজহুৱা কৰ্মীসকলে কাম কৰি আছে তেওঁলোকক যাতে অনুপ্ৰেৰণা যোগাওঁ, যাতে তেওঁলোকে দেশৰ কামত আৰু ভালকৈ নিয়োজিত হয় আৰু উৎসাহেৰে নিয়োজিত হয়, দেশৰ কাৰণে কিবা এটা ভাল কাম কৰে। জৰিয়াৰ পৰা আখতাৰা বেগম ৰিপৰ্টছ AWN 24 নিউজ।